সকলোকে চেনেলে স্বাগতম জনালোঁ। হাই বন্ধুসকল, মই আজি আহি আছোঁ বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ লগতে আৰু গৰখীয়া থান এখন আছে। বৰপেটা ৰোডৰ পৰা অকণমান 8 কিলোমিটাৰ যাব লাগে বোলে। মই মানুহ এজন সুধিছিলোঁ, কৈছে প্ৰথম আমি গৰখীয়া থানলৈকে যাম, তাতে দেখুৱাম আপোনালোকক ভিডিঅ' থানখন কেনেকুৱা হয়। তাৰপিছত আমি যাম বৰপেটা সত্ৰ। ব'লক আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁ মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোঁসাই থানখন। আৰু ভিতৰলৈকে সোমোৱাৰ আগতে এই সোঁচাইডৰ ঠাইখিনি দেখিছে নহয়, খালী ঠাইখিনি, তাতে ভৰি হাত ধুই আমি ভিতৰলৈকে সোমাব লাগিব। আৰু ভিতৰলৈকে সোমাই আহিলোঁ আৰু এই ঠাইখিনি দেখিছে নহয়, ইয়াতে ধূপ লগাব লাগিব। ধূপটো জ্বলাই আমি এইটো চাইডত যাব লাগিব। আৰু এইখন আহিছে মুখ্য দুৱাৰ। আমি ভিতৰলৈকে এইফালেদি সোমাব লাগিব। বা চাইডখিনি চাই লওক, আপোনাক দেখুৱাই দিছোঁ। লোকবিশ্বাস অনুসৰি গৰখীয়া গোঁসাই থানলৈকে আহিলে মানে কি হয়, গামোচা গছত বান্ধিব লাগে, মনৰ কামনা পূৰণ হয় বুলি কয়। আৰু সেইবাবে ময়ো গামোচাখন দোকানৰ পৰা কিনি আনিছোঁ। এইখন দেখিছে নহয়, কিনি আনিলোঁ। আনি মোৰো মনৰ কামনা এটা মনত ভাবি মই এই গছডালত গছডাল বান্ধিব গৈ আছোঁ। মই আশা কৰোঁ মোৰো মনোকামনাটো পূৰণ হওক। আপোনালোকেও আহিব ইয়ালৈকে আৰু গছত গামোচা এখন বান্ধি যাব। আপোনালোকৰ মনোকামনা পূৰণ হ'ব বুলি আশা কৰিছোঁ। মোৰ বান্ধা হৈ গ'ল আৰু এতিয়া এবাৰ ধুনীয়াকৈ মই আপোনাক দেখুৱাইছোঁ। চাৰিওফালে গামোচা ভৰ্তি হৈ আছে। আৰু সেইফালে ফটোশ্বুট চলি আছে। মই ফটো উঠিলোঁ আৰু এইবিলাক ফ্ৰেমবিলাক দেখিছে, ডাঙৰ ডাঙৰ ফ্ৰেম। ময়ো এখন বনাব দিছোঁ, মই উঠিলোঁ, ফটো বনাব দিছোঁ। ফাইনেল লুকছটো দেখুৱাইছোঁ। একদম মানে ফটো ধোৱা হৈ গ'ল, ফাইনেল লুকছটো দেখাই দিওঁ। ফাইনেল লুকছটো কৰা হৈছে। ফটোখন কেনেকুৱা হৈছে কমেণ্টত জনাব দেই। আপুনি কওক। অঁ, নিশ্চয় ভাল লাগিছে। একদম টপ বঢ়িয়া, একদম বঢ়িয়া কোৱালিটি ফটো। আহিলে ধুব ইয়াতে। এইকাৰণে এইটো ৰখা কাৰণ এটা আছে, ৰখা কাৰণটো গম পাব। একদম 1 মিনিট একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক। প্ৰথমে মই ৰূপমদাৰ লগত কথা পাতি তেখেতৰ খবৰ লৈ ল'লোঁ অলপ, ক'ত আহিছিলে। খাবৰ কাৰণে সোমালোঁ ধাবাখনত আৰু বহুত ভাল মানুহ লগ পালোঁ। যে তাৰ লাইফ অফ এ ড্ৰাইভাৰৰ গৰাকীজন লেখক বুলি ক'লে ভুল নহয়, অকল চুপাৰ চলাই বুলি নহয়, মানে বহুত ভাল মানুহ লগ পালোঁ। কিতাপখন পঢ়ি বহুত ভাল লাগিছে। পঢ়িছোঁ কিতাপখন, বহুত ভাল লাগিছে। হয়। কিবা ব্যৱহাৰ কৰিব নেকি মোৰ নতুন চেনেল? কি কওঁ, সকলোকে চেনেলে স্বাগতম জনালোঁ। আছোঁ মই এতিয়া বৰপেটা ৰোডত কিবা মিটিঙত আহিছিলোঁ। আহোঁতে ভাইটিক লগ পালোঁ। চেনেল আছে কৈছে, খুব ভাল চেনেল, সকলোৱে চাব। ময়ো ছাবস্ক্ৰাইব কৰিম আজি এইটো চেনেল। আপোনালোকে চব কেনেকুৱা লাগে জনাব। সকলো ভালে থাকক। তাকে গৰখীয়া থানৰ পৰা আহি এটা সৰভোগত ধাবাখনত সোমালোঁ আৰু ভাত অৰ্ডাৰ দিছিলোঁ। আহি ভাতটো খাই লওঁ, ইয়াৰ পিছত যাম আকৌ বৰপেটা সত্ৰ। ভিডিঅ'টো চাই থাকিব। ধাবাৰ পৰা ভাত খাই আহি আছোঁ। এতিয়া বৰ্তমান গৈ আছোঁ ইফালেদি। আমি বৰপেটা সত্ৰ পাম আৰু তাতে বৰপেটা সত্ৰ গৰখীয়া থানৰ পৰা আহিলোঁ, বৰপেটা সত্ৰ পাম এতিয়া। তাতে গৈ আকৌ বৰপেটা সত্ৰখন দেখুৱাম। গাড়ীৰ পৰা নুমিলোঁ ইয়াতে, নুমি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। অকল গাড়ীখন লৈ গৈছে আগলৈকে। আমি ইয়াৰ পৰা সোমাই যাব লাগিব ভিতৰত, কাৰণ ভিতৰত গাড়ীত গোটেই মানুহ উঠি যাব নিদিয়ে মানে। আমি ইয়াৰ পৰা যাম আৰু ইয়াতে লৈ লওঁ কিবা কানি, ইয়াতে লৈ লওঁ বস্তুখিনি। আমি এই বাইদেউৰ দোকানত অলপ কিবা ল'লোঁ আৰু এইখিনি। আমি এইফালেদি এনেকৈ কৰি ভিতৰত গৈ আছোঁ। ৰাস্তা, এইটো গেট, এইফালে আমি ভিতৰত সোমাই যাব লাগিব। মেইন গেট বোলে এইটো। গৈ আছোঁ এনেকৈ কৰি ভিতৰত সোমাই যাব লাগিব। সোমাই আহিছোঁ ভিতৰলৈকে। প্ৰথম ভিডিঅ' দেখুৱাই লওঁ আপোনালোকক, তাৰপিছত ভিতৰত যাম। আপোনালোকে এই ঘৰটো যে দেখিছে, এইটো মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বাসস্থান আছিলে আগতে। আমি বাপসকলে মানে ইয়াতে অলপ বৰপেটা সত্ৰখন দৰ্শন কৰি পেলাই আমি ইয়াতে বহিলোঁ গোটেইকেইটাই। আৰু এতিয়া যাম পাটবাউসী সত্ৰলৈকে যাম। তাতে সেই দৃশ্যখিনি দেখাওঁ ব'লক। মই বেছি কথা একো কোৱা নাই, জাষ্ট বস্তুখিনি দেখুৱাইছোঁ আপোনালোকক, কাৰণ আপোনালোকে গোটেই বিশেষ বস্তুখিনি জানেই। সেইকাৰণে আপোনালোকক বেছিকৈ কোৱা নাই, বস্তুখিনি দেখাইছোঁ। চাব ভিডিঅ'টো ভালকৈ, চাই ভাল পাব। ব'ল আমি হেৰিলৈকে যাওঁ, পাটবাউসী সত্ৰলৈকে যাওঁ নেকি? ব'লা। এইখনেই আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ পাটবাউসী সত্ৰ। দেখুৱাইছোঁ অকণমান। দেখিছে আৰু মানে অলপ সন্ধিয়া হ'ল, সেইবাবে ইমান এটা পোহৰবিলাক কমি গ'লতো। চাই লওক তথাপিও দেখুৱাইছোঁ।
আৰু পাটবাহীৰ পৰা ওলাওঁতে আমাৰ সন্ধিয়া হৈ গ'ল আৰু শ্ৰী শ্ৰী শংকৰদেৱৰ মানে পাটবাহীখন দেখাব নোৱাৰিলোঁ ভালকৈ কাৰণ পোহৰটো নাই, আন্ধাৰ হৈ গ'ল। আৰু এই গণেশখিনি যে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আৰু শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।